নমস্কাৰ বন্ধুসকল বৰ্তমান ভাৰতৰ ৰাজনৈতিক পৰিৱেশ উত্তপ্ত হৈ আছে সাৰ বা স্পেশাল ইনভেস্টিগেশন ৰিভিজন বুলি এটা নতুন অভিযান ভাৰতৰ নিৰ্বাচন আয়োগে ভাৰতত আৰম্ভ কৰিছে যাৰ ফলত বিহাৰত প্ৰায় 65 লাখ ভোটাৰৰ নাম ভোটাৰ তালিকাৰ পৰা কটা গৈছে আৰু তাক লৈ বিহাৰৰ ৰাজনৈতিক পৰিৱেশ বৰ্তমান উত্তপ্ত হৈ আছে সো আজিৰ এই ভিডিঅটোত আমি এই সাৰ কি হয় বা এই সাৰ বলবৎ কৰাৰ ফলত কি লাভ হ'ব পাৰে বা আমাৰ কি ক্ষতি হ'ব পাৰে গুটেখিনি কথা ডিসকাস কৰিবলৈ চেষ্টা কৰিম সো আকচোন ভিডিঅটো আৰম্ভ কৰো ভাৰতৰ নিৰ্বাচন আয়োগে বিশেষ নিবিৰ সংশোধন বা স্পেশাল ইনভেস্টিগেশন ৰিভিজন সমুকে সাৰ অভিযান আৰম্ভ কৰিছে যাৰ উদ্দেশ্য হৈছে ভোটাৰ তালিকাসমূহ শুদ্ধ আৰু নিখুঁত কৰা এই প্ৰক্ৰিয়া বিশেষকৈ বিহাৰ ৰাজ্যত আৰম্ভ হৈছে য'ত ভোটাৰ তালিকা পুনৰীক্ষণ চলি আছে যাৰ ফলত বিহাৰত প্ৰায় 65 লাখ ভোটাৰৰ নাম কটা গৈছে আৰু তাক লৈ বিহাৰত এক বিৰূপ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে 2003 চনৰ পৰা নতুনকৈ নাম অন্তৰ্ভুক্ত কৰা ভোটাৰসকলক নাগৰিকত্বৰ প্ৰমাণ দাখিল কৰিবলৈ পুনৰবাৰ কোৱা হৈছে মানে যিসকল ব্যক্তি 2003 চনৰ পিছত ভোটাৰ তালিকাত নাম অন্তৰ্ভুক্ত হৈছিল তেওঁলোকক আকৌ কোৱা হৈছে যে আপোনালোকৰ নাগৰিকত্বৰ প্ৰমাণ দিয়ক কিন্তু এই অভিযানটোত মেইন খেলিমেলিটো আহিছে যে সেই ভোটাৰ তালিকাত নিজৰ স্থান সংৰক্ষিত কৰিবলৈ হলে এগৰাকী ব্যক্তিয়ে নিজৰ নাগৰিকত্ব প্ৰমাণ পুনৰবাৰ দিব লাগিব য'ত নেকি তেওঁ আধাৰ কাৰ্ড পান কাৰ্ড ভোটাৰ আইডি বা ৰেশন কাৰ্ড দি তেওঁ নিজৰ পৰিচয়টো তাতে দাঙি ধৰিব নোৱাৰিব তেওঁ আৰু এনেকুৱা কিছুমান ডকুমেন্টস দেখাব লাগিব যিবিলাক ডকুমেন্টস সহজতে কিন্তু উপলব্ধ নহয় যি ধৰণে এনআৰসি উন্নীতকৰণৰ সময়ত বহুতো ডকুমেন্টছৰ প্ৰয়োজন হৈছিল আমি বহু দৌৰাদৌৰি কৰিব লগা হৈছিল ঠিক তেনেদৰে এই সাৰৰ ক্ষেত্ৰটো কিন্তু বৰ সহজভাৱে নিজৰ নাগৰিকত্ব প্ৰমাণ দিব পৰা নাযাব সেই গতিকে বিহাৰৰ প্ৰায় 65 লাখ ব্যক্তিয়ে নিজৰ নাগৰিকত্বৰ প্ৰমাণ দিবলৈ সক্ষম নহয় আৰু তেওঁলোকৰ নাম সেই ভোটাৰ তালিকাৰ পৰা কাট খায় আৰু তাৰ পিছতে বিহাৰৰ গোটেই ৰাজনৈতিক পৰিৱেশ সাংঘাতিকভাৱে উত্তপ্ত হৈ পৰে पे इनकी एक्शन पे हमारी रिएक्शन हो और ये जो लड़ाई है ये राजनीतिक नहीं है ये कॉन्स्टिट्यूशन की लड़ाई है कॉन्स्टिट्यूशन को बचाने की लड़ाई है वन मैन वन वोट की लड़ाई है इसीलिए हमें साफ प्योर वोटर लिस्ट चाहिए এই অভিযানৰ মূল উদ্দেশ্য হৈছে দ্বৈত নাম অবৈধ অনুপ্ৰৱেশকাৰী আৰু অযোগ্য ভোটাৰসকলৰ নাম তালিকাৰ পৰা বাদ দিয়া যাতে কেৱল প্ৰকৃত ভাৰতীয় লোকসকলেহে ভোটাৰ তালিকাত নাম থাকে আৰু তেওঁলোকে ভোটাধিকাৰ সাব্যস্ত কৰিবৰ অধিকাৰ পায় কিন্তু বিহাৰত এই সাৰ প্ৰক্ৰিয়াক লৈ পেলাই বৃহৎ বিতৰ্কৰ সৃষ্টি হৈছে সমালোচকসকলে দাবী কৰিছে যে এই সাৰৰ ফলত আটাইতকৈ যদি ডাঙৰ ভুক্তভোগী হয় সেই দুখীয়া সহা ব্যক্তিসকল হ'ব যিসকলৰ হাতত হয়তো সকলোবোৰ তেনে ধৰণৰ প্ৰমাণপত্ৰ নাথাকিব পাৰে যি ধৰণে এনআৰসি সময়তো সেই দুখীয়া ব্যক্তিসকলৰ বহুত প্ৰবলেমত পৰিছিল ঠিক তেনেদৰে এই সাৰৰ ক্ষেত্ৰতো সেই দুখীয়া দৰিদ্ৰ বা গাঁৱৰ সহা ব্যক্তিসকল আকৌ প্ৰবলেমত পৰিব বা হেতু প্ৰমাণ হৈ গল বুলি বিহাৰৰ সমালোচকসকলে দাবী কৰিছে বা বিৰোধী পক্ষও ঠিক তেনে ধৰণে দাবী কৰিছে বিশেষকৈ এই প্ৰক্ৰিয়াৰ জৰিয়তে ভোট চুৰিৰ অভিযোগ উত্থাপন কৰা হৈছে বিৰোধী দলসমূহে অভিযোগ কৰিছে যে সাৰৰ জৰিয়তে চৰকাৰৰ ৰাজনৈতিক উদ্দেশ্য পূৰণ কৰা হৈছে আৰু বিহাৰত বিজেপিৰ পক্ষত ভোটাৰ তালিকা শুদ্ধিকৰণৰ নামত অবৈধ ব্যৱহাৰ কৰা হৈছে আৰু এই প্ৰক্ৰিয়াই নিৰ্বাচন আয়োগৰ স্বাধীনতা আৰু স্বচ্ছতাৰ ওপৰতো প্ৰশ্ন উঠাইছে অলৰেডি উচ্চতম ন্যায়ালয়ত এই গোটেই প্ৰক্ৰিয়াটো লৈ পেলাই কেছ দাখিল কৰা হৈছে সেই 65 লাখ ভোটাৰ যি আসলতে বৰ্তমান ভোটাৰ লিষ্টৰ পৰা নাম কটা গল তেওঁলোকক লৈ বহুকেইটা কেছ অলৰেডি সৰ্বোচ্চ ন্যায়ালয়ত দাখিল কৰা হৈছিল আৰু সৰ্বোচ্চ ন্যায়ালয়ে এই গোটেই প্ৰক্ৰিয়াটোক আইনীভাৱে সঠিক বুলি জনালেও তেওঁলোকে কিন্তু কেইটামান গুৰুত্বপূৰ্ণ মতামত প্ৰকাশ কৰিছে উচ্চতম ন্যায়ালয়ে কৈছে যে সঠিক প্ৰমাণপত্ৰৰ অভাৱত হয়তো বহু লোকৰ ভোটাধিকাৰ সুৰক্ষিত হৈ নাথাকিবও পাৰে আৰু উচ্চতম ন্যায়ালয়ে নিৰ্বাচন আয়োগক স্পষ্টকৈ কৈছে যে আধাৰ বা তেনেকুৱা ধৰণৰ নথিপত্ৰবিলাকক সেই নাগৰিকত্বৰ প্ৰমাণ হিচাপত গ্ৰহণ কৰিব লাগে আৰু এটো সুনিশ্চিত কৰিব লাগে যে কোনো বৈধ ব্যক্তি সেই ভোটাৰ তালিকাৰ পৰা বাদ নপৰে এই সাৰ প্ৰক্ৰিয়া সফল হলে ভোটাৰ তালিকা সঠিক আৰু বিশ্বস্ত হৈ পৰিব আৰু ভাৰতীয় গণতন্ত্ৰৰ প্ৰতি জনসাধাৰণৰ বিশ্বাস আৰু দৃঢ়তা বৃদ্ধি পাব কিন্তু সেয়া সুনিশ্চিত কৰিবলৈ গোটেই প্ৰক্ৰিয়াটো যথাযথভাৱে আৰু বৈষম্যহীনভাৱে সম্পন্ন হ'ব লাগিব আৰু তাৰ বাবে সম্পূৰ্ণ দায়িত্ব কিন্তু আমাৰ নিৰ্বাচন আয়োগৰ ওপৰত আৰু আমি আশা কৰিম যে নিৰ্বাচন আয়োগে গোটেই প্ৰক্ৰিয়াটোত যি ধৰণৰ প্ৰশ্ন উত্থাপন হৈ আছে বা যি ধৰণৰ আহুৱা হাঁহি আছে বা সন্দেহৰ সৃষ্টি হৈছে এই গুটেই সন্দেহবিলাক দূৰ কৰিব পৰাকৈ তেওঁলোকে নিজৰ স্থিতি স্পষ্ট কৰিব আৰু
বিহাৰত যি এক পৰিৱেশৰ সৃষ্টি হৈছে, যি 65 লাখ ভোটাৰ অন্তৰ্ধান হোৱাক লৈ পেলাই যি প্ৰশ্ন উত্থাপন হৈছে আৰু সেই অন্তৰ্ধান হোৱা ভোটাৰৰ লিষ্টখনক লৈ পেলাই যি ধৰণৰ প্ৰশ্ন উত্থাপন হৈছে বা নিৰ্বাচন আয়োগে তাক লৈ পেলাই যেহেতু বৰ্তমানো কোনো ধৰণৰ মত পোষণ কৰিবলৈ ইচ্ছা প্ৰকাশ কৰা নাই বা তেওঁলোকে সেই লিষ্টখন প্ৰকাশ কৰিবলৈ ইচ্ছা প্ৰকাশ কৰা নাই, সেই গতিকে আমি আশা কৰিম যে নিৰ্বাচন আয়োগে এই গোটেই আখুৱাবিলাক অতি সোনকালে দূৰ কৰিব। যিহেতু নিৰ্বাচন আয়োগটো এটা অট'নমাছ বডি, তেওঁলোকে নিৰপেক্ষতাৰে কাম কৰিলেহে কিন্তু ভাৰতৰ গণতন্ত্ৰটো জীয়াই থাকিব বা আমাৰ গণতন্ত্ৰক অধিক শক্তিশালীভাৱে আগুৱাই লৈ যাবলৈ সক্ষম হ'ম। চ' সেইবাবে আমি আশা কৰিম যে এই গোটেই প্ৰব্লেমটোৰ সলিউশ্যন অতি সোনকালে ওলাব, যিহেতু উচ্চতম ন্যায়ালয়ে অলৰেডি ইয়াক লৈ পেলাই হস্তক্ষেপ কৰিছে আৰু এই গোটেই বিষয়টোক লৈ পেলাই আমি বহুতো তেনেকুৱা চৰ্চা দেখিবলৈ পাইছো বা বিৰোধী দলসমূহেও ইয়াক লৈ পেলাই বিভিন্ন ধৰণৰ প্ৰতিক্ৰিয়া দিছে। নিৰ্বাচন আয়োগক তেওঁলোকে নিৰপেক্ষ নহয় বুলি কৈছে, নিৰ্বাচন আয়োগে বিজেপি দলৰ লগত লগ লাগি ভোট চুৰি কৰিছে বুলি তেওঁলোকে দোষাৰোপ কৰিছে। সেই গতিকে এই গোটেই দায়িত্বখিনি কিন্তু বৰ্তমান আহি পৰিছে নিৰ্বাচন আয়োগৰ ওপৰত, যাতে সঠিকভাৱে এই গোটেই প্ৰক্ৰিয়াটো তেওঁলোকে সম্পন্ন কৰে আৰু যদি ইয়াত আখুৱা আছে তেতিয়াহ'লে এই আখুৱাসমূহ দূৰ কৰি পেলাই যিবোৰ প্ৰশ্ন উত্থাপন হৈ আছে সেই প্ৰশ্নসমূহৰ সঠিক উত্তৰ দি মানুহৰ মনৰ পৰা সেই সন্দেহ দূৰ কৰিব, যাতে আমি এখন সবল গণতান্ত্ৰিক দেশ হিচাপত প্ৰতিষ্ঠিত হৈ থাকিবলৈ সক্ষম হ'ম। ধন্যবাদ।